Hello students, welcome to your classes. আমি যোৱা ক্লাছটোৰ পৰা আজি পিছৰখিনি কন্টিনিউ কৰিছো আৰু আজিৰ খণ্ডটোত আমি আলোচনা কৰিম গতিৰ সমীকৰণবিলাকৰ বিষয়ে। যেতিয়া এটা গতিশীল বস্তুৱে সুষম ত্বৰণেৰে গতি কৰে, তেতিয়া তাৰ গতিৰ ক্ষেত্ৰত বেগ, অৱস্থান, সময় এইবিলাকৰ মাজত কিছুমান ৰিলেচন আছে আৰু সেই ৰিলেচনসমূহ আমি সমীকৰণৰ জৰিয়তে উলিয়াব পাৰোঁ আৰু সেই সমীকৰণবিলাকৰ বিষয়ে আজি আমি আলোচনা কৰিম। এক নম্বৰ যেটো সমীকৰণ এক নম্বৰ সমীকৰণটো হল v = u + at ওকে v = u + at এই সমীকৰণটো চোৱাচোন ইয়াতে v u at এই বস্তুবোৰে কি বুজাব সিহঁতৰ নিৰ্দিষ্ট নাম বুজাব যি আছিল v টোৱে কি বুজায় v টোৱে বেগ বুজায় u টোৱে কি বুজায় v টোৱে অন্তিম বেগ বুজায় u টোৱে আদি বেগ বুজায় a টোৱে কি বুজায় ত্বৰণ t টোৱে সময় s টোৱে দূৰত্ব ওকে এইকেইটাই তো সেইকেইটা তোমালোকে মন কৰিব লাগিব যে v টোৱে অন্তিম বেগ u টোৱে আদি বেগ a টোৱে ত্বৰণ t টোৱে সময় s টোৱে দূৰত্ব আৰু সেইকেইটাৰ ওপৰত বেছ কৰি এই সমীকৰণকেইটা আহিছে মূলত এই তিনিটা সমীকৰণ আহিছে এই 4 নম্বৰ সমীকৰণটো মই দিছো তোমালোকক হেতু তোমালোকে ইয়াৰ a ভ্যালু নিৰ্ণয়ৰ ক্ষেত্ৰত তোমালোকে হেতু ইউজ কৰিব পাৰিবা ঠিক আছে সো এক নম্বৰ যেটো সমীকৰণটো হল v = u + at এই সমীকৰণটোৱে কি দিব জানানে তোমালোকক ইয়াতে চোৱা v আৰু t ৰ মাজৰ তোমালোকক ৰিলেচন দিব মানে ই তোমালোকক কি দিব বেগ আৰু সময়ৰ মাজৰ সম্পৰ্ক দিব ঠিক আছে এক নম্বৰ সমীকৰণটো তোমালোকক বেগ আৰু সময় ইয়াত তোমালোকে বেগৰ এইকেইটা ভ্যালু যদি জানা তেতিয়াহলে যিকোনো যোনটো নজনা সেই নজনা ভ্যালুটো উলিয়াব পাৰিবা ইয়াত তোমালোকৰ ভ্যালু বিলাকৰ প্ৰয়োজন হ'ব কোৱেশ্চনত দিয়া থাকিব যিবোৰ কোৱেশ্চন তোমালোকক দিব মানে ম্যাথমেটিক্যাল কোৱেশ্চন বিলাক যিবিলাক দিব তাতে তোমালোকক কিছুমান ভ্যালু দিয়া থাকিব তাৰ পৰা তোমালোকে কিছুমান ভ্যালু নিৰ্ণয় কৰিব লাগিব যেটো 2 নম্বৰ কোৱেশ্চনটো তোমালোকে কি পাবা এই ইকুৱেশনটো কোৱা হয় অৱস্থান সময় সমীকৰণ বুলি কোৱা হয় ইয়াকে তাৰ মানে ইয়াৰ সহায়ত তুমি বস্তু এটাৰ সময় আৰু অৱস্থানৰ মাজৰ সম্পৰ্ক নিৰ্ণয় কৰিব পাৰা s টোৱে কি দূৰত্ব আৰু t টোৱে সময় t সময়ত s দূৰত্ব তেনেকুৱা ধৰণৰ কিছুমান অংক আহিব তাত তোমালোকে অৱস্থান সময়ৰ যেটো ৰিলেচন হেতু পাবা s = ut + half at square ইয়াতে ut a বিলাকটো গমে পাইছা কোনে কি বুজায় 3 নম্বৰত কি আছে v ² = u² + twice as এই সমীকৰণটোৱে কি দিব তোমালোকক অৱস্থান বেগ দিব অৱস্থান বেগৰ ৰিলেচন দিব এই সমীকৰণটো কোৱা হয় অৱস্থান বেগৰ সমীকৰণ ইয়াতে তোমালোকৰ v মানে গম পাইছা অন্তিম বেগ u মানে আদি বেগ a মানে ত্বৰণ s মানে দূৰত্ব এই সমীকৰণটো তোমালোকে এনেকৈ লিখিব পাৰা v² - u² = twice as বা twice as = v² - u². তো তেনেকৈ তোমালোকে লিখিব পাৰা 4 নম্বৰ সমীকৰণটো যি এটো হল ত্বৰণৰ ভ্যালু ত্বৰণৰ তোমালোকে গমে পাইছা ত্বৰণ মানে কি v - u/t অন্তিম বেগ - আদি বেগ ডিভাইডেড বাই সময় কৰিলে তোমালোকে ত্বৰণৰ ভ্যালুটো পোৱা সো এই তিনিটা বেসিক্যালি তিনিটা আৰু এইটো লগত আহে তো এই চাৰিটা সমীকৰণৰ সহায়ত তোমালোকে গাণিতিক সমস্যাবোৰ সমাধান কৰিব পাৰিবা সো আমি আহাচোন এটা গাণিতিক সমস্যাৰ মাজলৈ যাওঁ তোমালোকৰ কিতাপত উদাহৰণ 8.5 দিয়া আছে যে স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ী এখনে গতি লাভ কৰি 5 মিনিটৰ ভিতৰত 72 কিমি/আৱাৰ বেগ লাভ কৰিলে এতিয়া ত্বৰণ সুষম বুলি ধৰি লৈ নম্বৰ 1 ইয়াৰ ত্বৰণ নম্বৰ 2 এইখিনি সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা হল তোমালোকক কি দিয়া আছে বস্তুটো স্থিতিশীল অৱস্থাৰ পৰা মানে গতি কৰিছে তাৰ মানে বস্তুটো ইয়াত ৰৈ থকাৰ পৰা গতি কৰিছে তেতিয়া তোমালোকে এটা বস্তু মন কৰিব পাৰিছা যেতিয়া বস্তুটো ৰৈ থকাৰ পৰা আৰম্ভ হয় তেতিয়া তাৰ আদি বেগ কি হয় আদি বেগ তেতিয়া শূন্য হয় ওকে প্ৰথমটোৰ ক্ষেত্ৰত কি হ'ব দিয়া আছে আদি বেগ u = 0 হয়নে তাৰ পিছত অন্তিম বেগ কিমান অন্তিম বেগ আমি কি লিখো v = 72 কিমি/আৱাৰ 72 কিমি/আৱাৰ দিয়া হৈ আছে এটো তোমালোকে কি কৰি ল'ব লাগিব মিটাৰ/ছেকেণ্ডলৈ নি ল'ব লাগিব সো 72
2 ইনটু কিলোমিটাৰ পাৰ আৱাৰ নিলে কি হ'ব ওপৰত 1000 এটা পূৰণ হ'ব ডিভাইডেড বাই আৱাৰটোক এক ঘণ্টাটো কি হ'ব 60 ইনটু 60 মানে এটা সেকেন্ডত যাব এতিয়া হয়তো হ'ব মিটাৰ পাৰ সেকেন্ড কিলোমিটাৰ মানে কি 1 কিলোমিটাৰত 1000 মিটাৰ নহয় জানো সো এখিনি যদি সমাধান কৰা 0 0 0 0 কাটি দিয়া 6 ৰে 12 6 বাং 72 6 ৰে 12 দুবাৰ অৰ্থাৎ 2 10 গুণ 20 20 মিটাৰ পাৰ সেকেন্ড 20 মিটাৰ পাৰ সেকেন্ড তো পাবা তোমালোকে অন্তিম বেগ আদি বেগ পালা অন্তিম বেগ পালা তাৰ পিছত সময় দিয়া হৈ আছে t ইকুৱেল কিমান দিয়া হৈ আছে 5 মিনিট the 5 মিনিট তো আমি সেকেন্ডলৈ নিলাম 5 পূৰণ 60 সেকেন্ড 5 6 গুণ 300 সেকেন্ড সো আমি আদি বেগ পালো অন্তিম বেগ পালো সময় পালো এতিয়া তোমালোকক কি নিৰ্ণয় কৰিব লাগে এক নম্বৰটোত এই ইয়াৰ ত্বৰণ নিৰ্ণয় কৰিব লাগে ওকে সো মই এইখিনিতে কৰি দিছো এতেকে ত্বৰণ কি হ'ব ত্বৰণক আমি কেনেকৈ উলিয়াও a v - u / t ত্বৰণৰ সমীকৰণটো এটো নহয় জানো মই 4 নম্বৰ যে দিলো সমীকৰণটো v - u / t এতিয়া v ৰ ভ্যালুটো কিমান হৈ আছে ইয়াতে 20 u ভ্যালু কিমান 0 t মানে কিমান 300 তাৰ মানে 20/300 সো ইয়াতে এটো কাটি দিলা হল 2 ৰে এবাৰ 2 ৰে 15 হল সো 1/15 মিটাৰ পাৰ সেকেন্ড কি হ'ব ত্বৰণৰ ক্ষেত্ৰত মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণৰ এসআই একক মিটাৰ পাৰ সেকেন্ড হয় স্কয়াৰ নহয় জানো সো আমি মিটাৰ পাৰ সেকেন্ডত নিন লৈছিলো সো এটো পাবা 1/15 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ওকে এটো তোমালোকে হৰণ কৰি দিব পাৰা বা নকৰিলেও এনেকৈ থাকি যাব তাৰ পিছত 2 নম্বৰত কি উলিয়াব দিছে এইখিনি সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা এটো 1 নম্বৰত গল তাৰ পিছত 2 নম্বৰত এতিয়া আমি কি পালো u v t আৰু a আমি গোটেইখিনি বস্তু পালো 2 নম্বৰত কৰিব লাগিব গাড়ীখনৰ কি লাগে অতিক্ৰম কৰা দূৰত্ব তাৰ মানে s লাগে s = what এতিয়া s আমি পালো আমাৰ হাতত আছে u আছে v আছে t আছে a আছে আমাক s লাগে s ৰ লগত আমাৰ ৰিলেচন কি পাইছিলো আমি সমীকৰণ 3 টা যে পাইছিলো 1 নম্বৰ সমীকৰণ পাইছিলো v = u + a t তাত s নাই 2 নম্বৰত পাইছিলো কি s = ut + half at square তাতে s u t আৰু আছিল কিন্তু v নাই তাৰ পিছত আছিল v square = u square plus twice as এটো এনো সমীকৰণ আছিল নহয় v square = u square plus twice as এটা সজন আমি v জানো u জানো a জানো হল তো আমাক s তো আমি এটো সমীকৰণৰ সহায়ত উলিয়াব পাৰিম আমাক s এ লাগে সো আমি কি লিখিম আমি জানো v square = u square plus twice as এতিয়া ইয়াতে তোমালোকক কি লাগিব s ৰ ভ্যালুটো হে লাগে সো এনেকুৱা কৰি দিয়া twice as to এনেকুৱা v square minus u square = twice as তাৰ পৰা আমি যদি s ৰ কাৰণে সমাধান কৰো s = কি হ'ব v square minus u square divided by twice a এটো পাবা এতিয়া ইয়াতে যদি তোমালোকে v u আৰু a ভ্যালুবোৰ পাতি দিয়া তোমালোকৰ ৰিজাল্টটো আহি যাব সবা v মানে আমি কিমান পালো অলৰেডি v টো দিয়া আছিল নহয় 72 আছিল তাৰ পৰা আমি যেটা উলিয়াই লৈছিলো 20 আছিল 20 মিটাৰ পাৰ সেকেন্ডলৈ আমি নিছিলো v square 20 square minus u মানে কিমান 0 square divided by twice a 2 into a মানে আমি কিমান পালো a মানে পালো 15/1 so 1/15 এতিয়া এটো যদি কৰা 20 স্কয়াৰ মানে 400 তাৰ তলত হ'ব 2/15 এটা কি হ'ব a15 টো ওপৰলৈ গুচি যাব 15 into 400 divided by 2 এটা 2 ৰে ইয়াক কৰিলে 200 আৰু ইয়াৰ লগত পূৰণ কৰিলে
30 0 0 তাৰ মানে দূৰত্বটো হ'ব ইমান মিটাৰ কিমান দূৰত্ব অতিক্ৰম কৰিব 3000 মিটাৰ এতিয়া 3000 মিটাৰটো যদি তোমালোকে কিলোমিটাৰলৈ নিলা তেতিয়া কি পাবা 3 into 1000 হৈ আছে তাৰ মানে 3 কিলোমিটাৰ অৰ্থাৎ অৱস্থান কিমান হ'ব 3 কিলোমিটাৰ দূৰত্ব সো আই হোপ বুজি পাইছা তোমালোকে ওকে আমি আৰু এটা কোৱেশ্চন সমাধান কৰো এক্সাম্পল 8.6 কোৱেশ্চনটোত কি বুলি কৈছে যে গাড়ী এখনে 18 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 36 কিলোমিটাৰ পাৰ আৱাৰলৈ 5 সেকেন্ডত সুষমভাৱে ত্বৰিত হৈছে ইয়াৰ নাম্বাৰ 1 ত্বৰণ নাম্বাৰ 2 সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব লাগে হয়নে তো ইয়াতে কি দিয়া আছে 18 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 36 কিলোমিটাৰ পাৰ আৱাৰলৈ গৈ আছে সো আমি কি পাম দিয়া আছে হেখিনি কি আদি বেগ আৰু অন্তিম বেগ পাম আমি আদি বেগ এবোৰ তোমালোকে লিখিলে ভাল দেই লিখিবা এনেকে দিয়া আছে আদি বেগ বা প্ৰাৰম্ভিক বেগ u ইকুৱেল আৰু অন্তিম বেগ কমা v ইকুৱেল u দিয়া হৈ আছে 18 36 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া এই কিলোমিটাৰ পাৰ আৱাৰ কেটা তোমালোকে মিটাৰ পাৰ সেকেন্ডলৈ নি ল'ব লাগিব তেতিয়াহে তোমালোকৰ সহজ হ'ব কৰিবৰ কাৰণে সো এটো যদি কৰা 18 into 1000 divided by 60 into 60 so 0 0 0 0 6 3 18 3 তাৰ পিছত 3 ৰে 6 দুবাৰ যাব 2 ৰে 10 5 বাৰ যাব সো এখিনি থাকিব 5 মিটাৰ পাৰ সেকেন্ড এটো বাবা 5 মিটাৰ পাৰ সেকেন্ড তেনেকে ইয়াকো যদি লৈ যোৱা 36 into 1000 divided by 60 into 60 so ইয়াতে 0 0 0 0 6 ৰে 36 ক 6 বাৰ যাব 6 6 কাটা গল থাকিব 10 মিটাৰ পাৰ সো ইয়াতে তোমালোকে অন্তিম বেগ পাবা 10 মিটাৰ পাৰ সেকেন্ড আৰু হেতু পাবা 5 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত কি দিয়া আছে সময় t ইকুৱেল কিমান দিয়া আছে 5 সেকেন্ড এটো একো আমি কৰিব নালাগে 5 সেকেন্ড দিয়া হৈ আছে তেতিয়া হলে নাম্বাৰ 1 কি লাগে তোমালোকক নাম্বাৰ 1 ত্বৰণ কি a মানে কি v - u / t সো ইয়াতে যদি তোমালোকে v জানা u জানা t জানা তোমালোকে a ভ্যালুটো উলিয়াব নোৱাৰিবা জানো ডেফিনেটলি পাৰিবই লাগিব সো v মানে তোমালোকৰ 10 u মানে হল 5 divided by t মানে হল 5 so 10 - 5 মানে 5 5/5 মানে 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণটো পালা এইটো তাৰ পিছত 2 নম্বৰত কি উলিয়াব দিছে 2 নম্বৰত কৈছে যে সেই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান দূৰত্ব অতিক্ৰম কৰিলে অৰ্থাৎ আমি এতিয়া জানো u জানো v জানো t জানো আৰু a জানো সো আমি কি লাগে s লাগে এটা s u v t a এই বিলাকৰ মাজত এটা ৰিলেচন উলিয়াব লাগিব সো এটোৰ কাৰণে আমি কি জানিছিলো s = ut plus half at square ut plus half at square এটা ৰিলেচন পাইছিলো নহয় সো আমি কি লিখিম আমি জানো যে s = ut plus half at square হয়নে ইয়াত ut a এবোৰ আমি যদি পাতি দিও তেতিয়া হলে আমাৰ s ৰ ভ্যালুটো ওলাই যাব এটা u মানে আমি কিমান 5 t মানে আমাৰ 5 plus half আছে a মানে হল 1 আৰু t মানে হল 5 square ওকে সো ইয়াতে পাবা 5 5 গুণ 25 ইয়াতে 5 5 গুণ 25 25/2 এটো পাবা 25 প্লাস এটো 2 12 24.5 তো এটো হ'ব 37.5 মিটাৰ আমি দূৰত্ব উলিয়াব লাগে সো মিটাৰ পাম সো এনে ধৰণে তোমালোকে কৰিব পাৰিবা খালি ৰিলেচন কেটা তোমালোকে সমীকৰণ কেটা বনাই ললে হল যেতিয়া পৰীক্ষাত কোৱেশ্চনটো পাবা চাই লবা তোমালোকক কি ভ্যালু দিয়া আছে
আৰু তোমালোকৰ তাৰ মাজৰ পৰা কি উলিয়াব লাগে তো সেইখিনি ডিটাৰমাইন কৰিলে তোমালোকৰ হাতত থকা 4টা সমীকৰণৰ পৰা যিকোনো এটা চুজ কৰিবা আৰু তাত পুট কৰি দিলে ইজিলি ভ্যালুকেইটা আহিব খালি তোমালোকে এককবোৰ খুব ধুনীয়াকৈ মন কৰিবা মিটাৰ পাৰ ছেকেণ্ড আছে নে কিলোমিটাৰ পাৰ আৱাৰ আছে নে ছেকেণ্ডত আছে নে মিনিটত আছে সেইখিনি বস্তু খুব ভালকৈ মন কৰিবা আৰু সেইখিনি সদায় এসআই এককলৈ নি ল'বা মিটাৰ পাৰ ছেকেণ্ড আৰু যদি আৱাৰ থাকে ছেকেণ্ডলৈ যাই ল'বা এইখিনি কিলোমিটাৰ পাৰ আৱাৰ মিটাৰ পাৰ ছেকেণ্ড সময় মিনিটত থাকিলে ছেকেণ্ড এইখিনি গোটেইখিনি কনভাৰ্ট কৰি ল'বা এসআই ইউনিটলৈ গুচি গ'লে তোমালোকে একুৰেট ৰিজাল্ট পাবা কিন্তু কেতিয়াবা যদি তোমালোকে তাত কিলোমিটাৰ পাৰ আৱাৰ টু মিটাৰ পাৰ ছেকেণ্ড কৰিলা এই সময়টো যদি মিনিটত দিয়া আছিলে তুমি যদি মিনিটতে যদি থৈ দিয়া তেতিয়াহ'লে কিন্তু এনসাৰ তোমালোকৰ ভুল হৈ যাব কাৰণ তোমালোকৰ গোটেই একক যদি এসআই কৰিছা এসআই কৰিব লাগিব আৰু যদি নকৰা তেতিয়াহ'লে তেনেকৈ ৰাখিব লাগিব কিলোমিটাৰ পাৰ আৱাৰটো যদি ৰাখিছা এইবোৰ তোমালোকে মিনিটতে ৰাখিব লাগিব মিনিট নহয় ইয়াকো তেতিয়া আৱাৰত নিব লাগিব বেছি ভেজাল হয় সেইকাৰণে চব তোমালোকে এসআই এককলৈ নি ল'বা আৰু সেইমতে সমীকৰণ বহাই সমাধান কৰিবা তোমালোকৰ উত্তৰবোৰ ধুনীয়াকৈ আহিব সো আৰু এটা তোমালোকৰ থাকিলে 8.7 টো মই তোমালোকলৈ হোমৱৰ্ক কৰিলোঁ সেইটো তোমালোকে নিজে ট্ৰাই কৰিবা ইয়াৰ পিছৰ খণ্ডটোত আমি সুষম বিত্তীয় গতিৰ বিষয়ে আলোচনা কৰিম আৰু আমাৰ পাঠটো শেষ হ'ব ঠিক আছে আজিলৈ এইখিনিতে সামৰিছোঁ